Good morning everyone. আজি বিহুৰ দ্বিতীয় দিন মানে আজি মানুহৰ বিহু গতিকে আজিও কি কৰিম আপোনালোকৰ গোটেই দিনটোৰ এটা ভিডিঅ' আগবঢ়াম আৰু আপোনালোকে আগৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আজি নতুনকৈ বনোৱা ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে আমাৰ চাহ খাবলৈ ৰাইজসকলে ৱেইট কৰি আছে আৰু কিবা ব্লগ চাই আছে। এইফালে ৰূপালী আমাৰ আৰু এইফালে চাহ পিঠা পনা যোগাৰ আছে। এয়া বাইদেউ সেয়া ভিনদেউৱে খাই আছে। এয়া মায়ে কিবা কিবি কৰি আছে। কি কৰিছে মা? এইটো দৈ দেই, চুঙা দৈ। কালি ইয়াত জেতুকা লৈছিলোঁ, প্ৰায় 15 মিনিটমান সময়হে লৈছিলোঁ, ভালেই ধৰিলে বাৰু। এইফালে এতিয়া চাহ খাই আছে আৰু যুগত আহিছে আমাৰ ঘৰলৈ চাহ খাবলৈ। এইফালে আমাৰ মানে প্ৰত্যেক বছৰে এজন মানুহক মানে আমি এনেদৰে আনি পেলাই জলপান এটা খুৱাওঁ আৰু এইটো বহাগ বিহুৰ নিয়ম আমাৰ। এইফালে ৰক্তিমদাই আমাৰ পৰুৱা দেখুৱালে। মায়ে এতিয়া সেৱা কৰি লৈছে মানুহজনক। বছৰেকৰ বিহুত আমাৰ প্ৰত্যেক বছৰে এনেকৈ তুলসী তলত প্ৰথমতে আমি গা পা ধুই লৈ সকলোৱে চাকি বন্তি জ্বলাওঁ আৰু আজিও সেইদৰে চাকি জ্বলাইছোঁ। দ্বিতীয়তে ঘৰৰ ভিতৰত থকা ভগৱানৰ মূৰ্তিভাগত চাকি এগছ জ্বলাই লৈছোঁ। তাৰপাছত এতিয়া পাপাৰ ফটোকপিত এগছি চাকি বন্তি জ্বলাইছোঁ, কাৰণ পাপা আমাৰ মাজৰ পৰা হেৰাই যোৱা 2 বছৰ হ'ল আৰু এনেদৰে আমি প্ৰত্যেক বিহুৰে প্ৰতি আমি পাপাৰ ওচৰত চাকি বন্তি জ্বলাওঁ আৰু আশীৰ্বাদ লওঁ। গুড আফটাৰনুন এভৰিৱান। এতিয়া সময় প্ৰায় 1:30মান বাজি গৈছে। বাহিৰত পূৰা ৰ'দ দিছে, মানে একদম এই চ'ত মাহটো বৰষুণ যিমান দিছিলে আজি ৰ'দ সিমান উলিয়াই দিছে। মানে বহুত বেছি গৰম লাগিছে, সেইকাৰণে একো কৰিবও মন যোৱা নাই, টোপনি ক্ষতি লাগি আছে। কিন্তু তাৰ মাজতে আৰু এটা কাম থাকিলে, মাছক দানা খুৱাবলৈ। মানে আজিৰ দিনটোত মানে মাছক হেনো কিবা এটা খুৱাব লাগে, ধৰি লওক হালধি অলপ তাত ছটিয়াই দিব লাগে হেনো, ছটিয়াই পেলাই। গতিকে সেইটো কৰোঁ বুলি ভাবিছোঁ, যিহেতু আমাৰ পুখুৰীও আছে মাছো আছে, গতিকে কৰাত কি যায়। সেইকাৰণে ব'লক তেতিয়া মোৰ লগত মাছক দানা খুৱাওঁগৈ। ব'লা ব'লা। ওপৰফালে ওলাইছে, তলফালে ওলাইছে, ভিডিঅ' হৈ আছে। এইটো এয়া মুড়ি লৈ আহিছোঁ লগত হালধি। এতিয়া মাছক খুৱাই আহোঁ আৰু নাখায় যা খাবি আৰু দেই। হালধিবোৰ গুচি আহিছোঁ। হ'ব। আজি আৰু এটা কাম আছিলে, মানে চেনিকলৰ পুলি 3টা ৰুব লাগে আৰু লগতে তুলসী পুলি এটা। যোৱা বছৰ এজোপা ৰুইছিলোঁ আৰু লগতে এইকেইজোপা ৰোৱা হৈছিলে। সেইটো কাৰণে এইবছৰ এয়া চাওক 5টা পুলি ওলালে। সেইকাৰণে আৰু নোৰুলোঁ, মানে উত্তৰ পূব দিশত ৰুব লাগে বুলি কয়। এইটো পূব দিশতে আছে। এতিয়া এজোপা ৰক্তিমে তুলসী ৰুই দিছে, কাৰণ আমি ছোৱালী মানুহে তুলসী গছ ৰুব নাপায় বুলি কয়। সেইকাৰণে প্ৰত্যেক বছৰে ইয়ে ৰুই দিয়ে আমাক। এজোপা ৰুই দিলোঁ। বহুতে হয়তো নাজানে, আমিও নাজানিছিলোঁ, কিন্তু এজন মানুহৰ পৰা গম পালোঁ কথাটো। মানে বহুত হেনো অশুভ শক্তি দূৰ হয় বুলি কয় আৰু বিভিন্ন আহিবলগীয়া সমস্যাসমূহ দূৰ হয় বুলি কয়। মানে এইটো মনা কথা মানুহে, সেইকাৰণে কৰিব পাৰিলে ভাল বুলি কয়। সেইকাৰণে কৰি আছোঁ আমিও। বাকী ভগৱানৰ ওপৰত আৰু সকলোবোৰ। হেল্ল' এভৰিৱান, গুড আফটাৰনুন। এতিয়া আমি সকলোৱে এনেকৈ দি ৰুমতে বহি আৰু এইফালে আমাৰ ধুনু শুই আছে আৰু অলপ পাছত মানে আজি সোনকালে অলপ
জেং বিহুলৈ ওলাই যাম আৰু কাৰণ কালি আমাৰ বহুত দেৰি হ'ল আৰু বিশেষকৈ কোনো মানুহৰ ঘৰত তেনেকৈ মৰাও নহ'ল সেইকাৰণে আজি সোনকালে ওলাই যাম আপোনালোকে ভ্লগটো খালি চাই থাকিব আৰু ইয়াৰ পিছত কি আছে আৰু গতিকে একেবাৰে বিহুলৈ ওলাই লগ পাম আপোনালোকক বিহুলৈ ৰেডি হৈ গ'লোঁ মানে 6:30মান হৈ গ'ল আৰু আজি আমাৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছে গতিকে আপোনালোকক দেখুৱাম বাহিৰত কি হৈ আছে আৱাজ চাগে আপোনালোকলৈ আহিছেই মানে পূৰা মাৰি আছে আৰু তেতিয়াহ'লে আমাৰ লাইটটো দিয়া নাই লাইট দি দিলোঁ এতিয়া বাহিৰলৈ আহি আজি মই খাবা যাব নোৱাৰে ঘৰতে আছে আৰু কাইলৈ পৰা যাব আকৌ কি কৰিছা হেৰি কি কয় আমি দক্ষিণা ৰেডি কৰিলোঁ এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি যাব লাগে মানে বহুত বেছি দেৰি কৰা নাই মানে সৰু সৰু ল'ৰা ছোৱালী আছে যে সেইটো কাৰণে অকল পদ দিয়ে সামৰি থোৱা নিচিনাকৈ কৰিছোঁ আৰু আমাৰ যোনখিনি আছোঁ গতিকে আমি এতিয়া বাহিৰলৈ আকৌ যাওঁ ইউনিফৰ্ম বেক কৰি আহিছে
সোমাই গ'লোহি 8টা বাজিলে ন 8টা বাজি গ'ল বাজি যোৱা নাই মানে আৰু 8টা বাজিব হৈছে ঘৰ পাই গ'লোহি এতিয়া আমি কাপোৰ কানি চেঞ্জ কৰি ল'ম তাৰপৰা আকৌ ভাত বনাব হৈ গ'ল মানে টাইমো হ'ল যেতিয়া ভাতটো বনাওঁগৈ আৰু আজি কি বনাওঁ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব এইখন মাৰি দিয়ে গম পাওঁ নহয় ক'লে এইফালে আজি আমাৰ ৰান্ধনি নতুন কি বনাইছা চিকেন বনাবলৈ লৈছে এয়া ৰেডি কৰিছে আৰু বস্তু আৰু এতিয়া বনাইছে মজা লোকেল নেকি লোকেল নে কি মই নাজানো এয়া মাছৰ কণী বনাবলৈ লৈছোঁ প্ৰথমে তেল দিলোঁ আৰু এইফালে এয়া চিকেন বনাই আছে বহুত ধুনীয়া এটা কালাৰ আহিছে লাইটটো অন কৰি দিব পাৰিছিলে এয়া আৰু এইফালে মাছ আছে এয়া মাছৰ কণী এইখিনি বনাম এতিয়া এয়া পিঁয়াজ দিলোঁ এতিয়া অকণমান হাফ ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি মাছৰ কণী খুবেই প্ৰিয় হয় আৰু এইটো টাইমত পোৱাও যায় মাছৰ কণীটো একেবাৰে চিম্পুলকৈ বনাম পিঁয়াজ দিছোঁ আৰু জলকীয়া দি দিছোঁ এতিয়া কণীখিনি দি দিম সোৱাদ অনুসৰি নিমখ আৰু লগতে হালধি দিম নাজানো নহয় এইফালে নিমখ হালধি দিছোঁ মই নাই নিউজ চোৱাই নাই বহুতেই গম নাপাওঁ এতিয়া গোটেইখিনি অলপ টাইম ভালদৰে ফ্ৰাই হ'বলৈ এইখনে ঢাকনি মাৰি দিম এইফালে মাছৰ কণী ৰেডি এতিয়া গেছটো অফ কৰি দিম আৰু এইফালে আমাৰ মাংস ৰেডি হৈ গৈছে টেষ্ট কৰিলোঁ বাৰু বহুত ধুনীয়া টেষ্ট হৈছে সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ এইটো আজি একেবাৰে বিনা পানীত ভাজি আছোঁ মানে অনলি অইলত আমাৰ কুক আজি এয়া মিছ ৰিংকু বৰা এতিয়া আৰু জ্বলা চব্জি এখন আছে বনাবলৈ সেইখন বনাই আপোনালোকক একেবাৰে থালিখন দেখুৱাম আৰু আমাৰ থালিখন ৰেডি হৈ গ'ল এইফালে আছে জাতিলাওৰ লগত মাছ কালিৰ নিচিনাকৈ মায়ে চিম্পুলকৈ বনাইছে একেবাৰে এইটো মায়ে বনাইছে ভাত নেমু এইটো মাংস একেবাৰে ফ্ৰাই টাইপত বনাইছে ভণ্টিয়ে বনাইছে এয়া পদিনাৰ লগত তেতেলী এয়া কণী চব্জি মাছৰ কণী চব্জি মানে একেবাৰে চিম্পুল আৰু পিঁয়াজ দি বনাইছোঁ আৰু এইফালে একেবাৰে মোৰ ফেভৰেটটো মানে জ্বলা দি মাংসৰ ভাজি মানে আলুৰ লগত সৰু সৰু মাংসৰ ভাজি বনাইছোঁ এইটো গতিকে আজি আমাৰ থালিখন ৰেডি হৈ গ'ল এইফালেও চব বাঢ়ি থকা হৈছে আপোনালোকক অলপ পাছত দেখুৱাই আছোঁ আৰু ভালকৈ এইটো ৰেডি হৈ গ'ল আৰু এইফালে ধুনীয়া আমাৰ খাই আছে কেনেকুৱা পাইছে ধুনু ভাল লাগিছে মানে আজি আমি দুটাহে খাই আছোঁ দেই এইফালে এজনী আহি আছে মানে আৰু বাকীসকলে টিভি ৰুমত খাই আছে টিভি চাই গতিকে আমি এতিয়া খাই লওঁ হেল্ল' এভৰিৱান ভাত পানী খাই আজৰি হৈ গ'লোঁ এতিয়া শুবৰ টাইম হৈ গ'ল মানে 10টা বাজি গ'ল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যিহেতু বহুত দীঘলীয়া হৈ গৈছে ইমান দীঘলীয়া নকৰোঁ বুলি ভাবোঁ কিন্তু সকলোখিনি দেখাবলৈ গৈ থাকোঁতে মানে দীঘল হৈ গৈ থাকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আপোনালোকে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই থ'ব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে আৰু এনেদৰে মোক মৰমবোৰ দি যাব তেতিয়াহে আগবাঢ়ি যাব পাৰিম আৰু পুনৰবাৰ সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ সকলো ভালে থাকক শুভৰাত্ৰি